Hello everyone, মই Kasturii আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া আমি এটা ধুনীয়া ঠাইলৈ গৈ আছো, কলৈ গৈ আছো সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, তেনেহলে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব বুলি আশা কৰিলো। আমি পাই গলোহি কিছুমানে হয়তো পৰিবেশটো চাই ধৰিব পাৰিছেই যে আমি কলৈ আহিছো। আজি আমি আহিছো নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰলৈ, যিটো হৈছে পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ শিৱলিংগ আৰু যাৰ উচ্চতা হৈছে 126 ফুট। এতিয়া আমি থিয় হৈ আছো লাইনত, কিয়নো ভিতৰত সোমাবলৈ বহুত বেছি মানুহৰ ভিৰ আৰু সেই কাৰণে সকলোৱে লাইনত লাগিছে, কাৰণ অলপ সময় পিছতে মন্দিৰটো হেনো বন্ধ কৰি দিব। ভিতৰত কেমেৰা এলাউ নাই, প্ৰথমতে মই গম পোৱা নাছিলো, সেই কাৰণে অলপমান আপোনালোকক দেখুৱালো আৰু ভিতৰৰ পৰিৱেশটো। আমি ভিতৰৰ পৰা সেৱা কৰি আহিলো এতিয়া। আৰু এইখিনি চাওকচোন, 2021ত অহা ভূমিকম্পটোত এইখিনি ভাগি গৈছিলে। এতিয়া মন্দিৰৰ গেট বন্ধ কৰাৰ সময় হৈছে, সেই কাৰণে ভিতৰত থকা মানুহবোৰক সোনকালে ওলাই যাবলৈ কৈছে। সেই কাৰণে গেটতো অলপমান ভিৰ লাগিছে মানুহৰ। গুগলত আকৌ মন্দিৰৰ দুৱাৰ 12টাত বন্ধ কৰি 3টাত আকৌ খুলিব বুলি লিখা আছিল, কিন্তু আমি যোৱা দিনা 12:30টাত বন্ধ কৰি আকৌ 2:30টাত খুলিব বুলি কোৱা শুনিছিলো। এয়া মই মন্দিৰৰ প্ৰদক্ষিণা লগাবলৈ আৰম্ভ কৰিছো। মই হলে 3 পাকেই ঘূৰিছিলো দেই, কাৰণ ৰ'দৰ তাপত টাইলছবোৰ বহুত গৰম আছিল, য'ত খোজ কাঢ়াই বহুত কষ্ট আছিল। সেই কাৰণে মই যেন তেনকৈ 3 পাকেই ঘূৰিছিলো আৰু কিছুমানে বোলে 11 পাকলৈকো ঘূৰিছিল, কিন্তু মই নোৱাৰিলো আৰু। এয়া চবৰে ফটো সেশন চলি আছে। But the water keeps on rising, playing on my knees with sense. I can live and feel like dying, but there's something inside of me that keeps me. প্ৰথমবাৰ ভিডিঅ' বনাইছো, কেনেকুৱা হৈছে নাজানো। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰে। আৰু কমেণ্ট কৰি জনাবচোন কোনে কোনে মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈছে। তেনেহলে আজিলৈ আহিছো, বাই বাই।